কিন্তু কথা হ'ল কি ই কৈছে চব মই নিউজ হিচাপে মই তালৈ উঠান পাতো মই এতিয়ালৈকে এটকাও মাল বিকা নাই বোলে এটকাটাও বিকা নাই আৰু মোৰ এই নতুন মালটো বাদ দিয়ে মোৰ অহা মালখিনিও শেষ নহয় এতিয়া সময় এতিয়ালৈকে মোক দিয়াই নাই আৰু তাৰপৰা একো হোৱা নাই কাৰণে মই বোলে একো কৰা নাই খালি উৎপলদাক বোলে মই কিবা এটা মানুহ এটা দি থওঁ নাই সেইটো লাভ নাই মোক দিয়া নাই সেইটো মোক নালাগে শুনা নাই ৰাজু দা মোৰ নহয় এইটো অফিচৰ মই একাউণ্ট নাম্বাৰ দি দিম বুলি কৈছো এইটো ভৰাই দিব লাগিব এইটো বুজাই নাই এই কথাটো আপুনি বুজা নাই কাৰণে দিগদাৰটো নহয় মই কথাটো ক'লো তাৰমানে মই আপোনাক ক'লো বুজা নাই কাৰণেতো দিগদাৰটো হৈছে ন জটিলতাটো তাতে আহি গৈছে ন এতিয়া ভাবি আছে যে যোৰহাটৰ বাকী ৰিপৰ্টাৰখিনি লেখিয়াকৈ ঘৰলৈ পইচাটো লৈ যাম বুলি ভাবি আছে ন সেইটো নহয় মোক আমাৰ বস্তু বেলেগ আমাৰ বস্তু সেইটো কাৰণে দিগদাৰ ন মই এইটো কাৰণে মানুহক নুবুজাওঁ আজিকালি নহয় ঠিকে আছে এতিয়া মই আপোনাৰ ইয়াৰ বিষয়ে যিটো ক'ব লাগে তুমি বাচি যাব লাগে কথাটো সেইটো বাদ দিয়া মই বাঢ়ি যাব লাগে সেইটো মতে এওঁৰ লগত তুমি একেবাৰে খোলাকৈ ঘৰুৱাভাৱে নিজৰ হিচাপে কথাটো তুমি কোৱা মই নকওঁ একোৱেই নকওঁ মই তোমাক তুমি যি কোৱা এইটোৱে মই এইটোৱে কৈ দিম গুৱাহাটী 10 মানে 10 বাদ দিয়া তুমি চোৱা কথা পাতি লাভ নাই মই তোমাক কালি কৈছোঁ 1 লাখ টকা আৰু তুমি যিটো কৈছা তুমি নিজে থৈ দিয়া এইটো লাভ নাই মিনিংলেছ কথা এটা পাতিটো লাভ নাই ন টাইম লছ কৰি পেলাই কি লাভ আছে ন এতিয়া পংকজ লগত আপুনি কি পাতিছে কওক 50 মই কৈছোঁ যদি হয় তুমি ক'বা আৰু তাৰ তুমি চাই মেলি যি দিয়া সেইটোৱে মই তাক কৈ দিছোঁ যিটো পাৰিম বলে যিটো পাৰিম মানে বচাব পংকজ ক'ত সেইটোৱে তোমাৰ কথা বাকীটো মই নাজানো বাকীকেইটা খুলিলোঁ আৰু দাদা আপুনি মোৰ ফালে চাওক না জানো ব্যৱসায়টো আমি জানো নহয় এটা আমাৰ অফিচত নামানিলে আমি কি কৰিম বাৰু সেইটো কাৰণে নুবুজা যে মই সেইটো কাৰণে মই হাঁহি উঠে দৰমহা পাওঁ ইও দৰমহা পায় যেনেকে আপুনি ব্যৱসায় আপোনাৰ জব কৰি আছে তেনেকে মই এটা কথা অলপ দেৰি আগত ক'লো যে তুমি বাচি যোৱা তুমি এটা বুজি নাপোৱা যেতিয়া বাদ দিয়া আৰু কেলে বুজি নাপাম মই তোমাক কৈছোঁ যে বাচি যোৱা তুমি বিন্দাছ ব্যৱসায়টো কৰা মস্তিষ্কৰ পৰা চিন্তাটো আঁতৰাই দিয়া তোমাৰ যিটো ব্ৰেইনৰ যিটো চিন্তা সেইটো আঁতৰাই দিয়া মই তোমাক আঁতৰি যাম বুলি ক'লোঁ না কাইলৈ ৰাতিপুৱা পোহৰ হোৱাৰ পৰা তোমাৰ পৰা তোমাক কালিয়ে ক'লোঁ মই এইটো আকৌ এতিয়া একেগালকে ৰিপিট কৰিছোঁ সেইটো চব ঠিক আছে কিন্তু কিবা এটা ৰিজনেবল হ'ব লাগে সেইটো মই তোমাক ক'লোঁ ন ৰিজনেবলটো পংকজক তাৰপিছত মই নোৱাৰোঁ যিটো পংকজক ক'লোঁ মই নোৱাৰোঁ আমাৰ বস্তু বেয়া লাভ নাই আমাৰ বস্তু আমি পংকজ ক'লোৱে মই অথনি পংকজক অথনি কৰিছোঁ একেটা কথা মোক কোৱাচোন তুমি মোক কোৱা না তুমি পংকজৰ দৰকাৰ নাই তুমি মোক কোৱা আপুনি কৈছে মিনিমাম 1 তাৰপিছত মই ক'লোৱে হেৰি কোৱা এবাৰ মোৰ মুখখনলৈ চোৱা নাই আমাৰ অফিচত জিএমটো তুমি গম নোপোৱা এবাৰ মোৰ মুখখনলৈ তুমি নাচালা মই এইটোৱে বেয়া লাগিলে তোমাৰ আৰে কেলে নাই চোৱা মোক এবাৰ আপুনিও ঘৰুৱা নিচিনা এওঁলৈকেও মোৰ ঘৰুৱা নিচিনা তুমি এতিয়া ভাবি আছা যে আমি যোৰহাটত কথা পাতি আছোঁ মই যোৰহাটৰ কথা পতা নাই নহয় মোৰ ভাইটি আজি জন্মদিন ই মোক ক'লে মই তোমাৰ কাৰণে ৰৈ আছোঁ তোমাক বচাবৰ কাৰণে মোক মাৰি আপুনি ভাল পাব জানো শুনা এই গলিটো অলপ পিছফালে যোৱাচোন গাড়ী এখন লাগি আছে চিঙৰ গাড়ী চিঙক মই কেনেকৈ ফালিছিলোঁ এইটো যোৰহাটৰ চব বেপাৰী মোক অন্দা তেতিয়াই 3 লাখ গাড়ী লাগি আছে আমি কৈ আছোঁ কণ্টিনিউ বাজি থাকিব কাইলৈ লাইভ তাক কওক কাইলৈ লাইভ উপায় নাই তাক কওক মূৰত যদি ঘিউ আছে ইনিচিয়েটিভ ল'ব ডিচি নিজে যাব তাক আপুনি কৈ নিদিয়ে কিয় প্ৰাগেতো বুজি নাপায় না পাগল আমি প্লিজ মোৰ কাৰণে ৰিকুৱেষ্ট অহা বছৰ দেখা বাছ হ'ব মোৰ ফালে প্ৰথম দা মোৰ মুখলৈ চাই পেলাই হেল্প নকৰিলা তুমি নাই কেলে নাই কৰা পিছত হেল্প কৰিব মই নিশ্চয় মোক বেয়া নাপাব মই বিকিব পৰা নাই মই সঁচা কথা কওঁ চবে মাল চব ক'লে ন একদম বিকিব পৰা নাই মই লাগিব পৰাই নাই তাৰ লগত কিন্তু মই এটা কথাই কৈছোঁ মোক কিয় নবচালে মইটোৱে দুখ লাগিছে নাই বচা তোমাৰ টাইম চাওক একদম কোৱেশ্যন বিপদা আপদে আছে সহায় কৰিব বিপদা আপদে এনেকুৱা চব মানুহ এদিন সমান নাথাকে আপোনালোকে অলপ বুজিব শুনা মই আজি দুখীয়া মানুহ মই দুখীয়া মানুহ কাৰণে তোমাক 30 কৈছোঁ বা 35 কৈছোঁ মই যদি এটা ডাঙৰ মানুহ হ'লোহেঁতেন গুৱাহাটী লেভেলৰ তেতিয়া মই বহুত ক'লোহেঁতেন এই কথাটো মনত ৰাখিবা আমাৰ অফিচটো নাজানা এদিন মই লৈ যাম মোৰ অফিচলৈ এদিন মোৰ অফিচটোলৈ লৈ যাম দিয়া তোমালোকৰ ভাল দিনত তাৰপৰা অফিচটো চাবা তাৰপৰা ক'বা আমি ডিচেম্বৰ আগত লৈ যাম দিয়া তেতিয়া গম পাবা এই উত্তম আৰু পল একদম মোৰ খালি কৰিলে মই ভাল পালোহেঁতেন এইবাৰ প্লিজ ভাল হয় টকা 5,000 কাৰণে 5,000 খেল নাই মানে 5,000 টকা মোক দিয়াহেঁতেন শুনা মই ক'লোঁ মই পংকজ একদম কৈছোঁ মই বাচি গ'লোহেঁতেন এটা অন ৰিকুৱেষ্ট
একো নাই বাচি গ'লো একো নাই 5,000 টকাৰ কাৰণে যদি লাগা নহয় ঠিক আছে শুনক 25 হৈ গ'ল ফাইনেল বাছ ডেটছ ইট হ'ব 25 হৈ গ'ল ফাইনেল হ'ব 25 টকা 25,000 দিব ই বাছ শুনা মই নোৱাৰো 25,000 প্লিজ মই নলওঁ প্লিজ এটা 100% নলওঁ বিশ্বকৰ্মা মই নলওঁ মই 35 কৈছোঁ যদি মই 35 নাপাওঁ মই নলওঁ মই এটা নামঘৰ কৈছোঁ মই নোৱাৰোঁ প্লিজ লোৱা নাই মই নোৱাৰোঁ মই মানে কেলে মই শুনা এতিয়া তুমি 25 ক'লাগে গৈ পেলাই না এটা তুমি ৰিকুৱেষ্ট কৰা বাছ আপোনাৰ 30 দিম মই ই 20 কৈ আছিলে তথাপি মই 5-8 বৰ্ড নাই মই নোৱাৰোঁ 25 নোৱাৰোঁ মই তো ক'লোঁ মই তোমাক তুমি নামি যোৱা লাভ নাই মই য'ত নোৱাৰোঁ তোমাক কাইলৈ মই তোমাৰ পইচাটো ল'ম আকৌ ৰাতিপুৱা লাইভ কৰিম তুমি মোলৈ ফোন কৰিবা ৰাতিপুৱা ক'লে আপুনি কেলে অসভ্যালি কৰিছে ৰাতিপুৱা পইচাও ল'লে আপুনি এনে কৈছে মই নোৱাৰোঁ নাই মই 25 নোৱাৰোঁ মই নোৱাৰোঁ তুমি বেয়া পালেও পংকজ মই উপায় নাই মই নোৱাৰোঁ চিধা চিধি কৰি এইবাৰ খালি দিয়া তাক নাই মই নোৱাৰোঁ মই নোৱাৰোঁ সেইটো মই কৈ দিলোঁ বাদ দিয়া লাভ নাই এইবাৰ কৈ দিয়া নাই মই নোৱাৰোঁ একৰ পৰা 25 ল'ব নোৱাৰোঁ দেই মই এইটো চিধা চিধি কথা ক'লোঁ নামঘৰ নোৱাৰোঁ এইবাৰ কৰিবা বুলি নহয় মই অফিচৰ চাকৰিটো খাব নোৱাৰোঁ মই ইয়াৰ পৰা এটাই বিচাৰিছিলোঁ যে মই যিটো মই ফটকা ল'ম মই তোমাক এটা পইচা দিম তুমি মোক 50-60% কনচেশ্যন দিব লাগিব সেইটো মোৰ ব্যক্তিগত ইয়াৰ পৰা লাভালাভ বিচাৰিছোঁ সেইটো বেলেগ কিন্তু মই নোৱাৰোঁ এইটো মই নোৱাৰোঁ অফিচটোৰ পৰা মোক বচাই দিব লাগিব তুমি 30,000 টকা দিয়ে মই গুচি যাওঁ দিয়া মই এতিয়া তোমাৰ লগত গৈ SBIত ভৰাই দিমগৈ তুমি দিয়া মই যাওঁগৈ বাছ ইমান